চেষ্টা কৰিছো কেবিনেটৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ঘোষণা এই মুহূৰ্তত ৰাজ্যৰ 1 লাখ যুৱক যুৱতীক কৰা হৈছে 1 লাখ যুৱক যুৱতীক 2 লাখ 3 লাখ আৰু 5 লাখকৈ টকা দিব তাৰিখটো সেভ কৰি লওক সেপ্টেম্বৰৰ 23 তাৰিখৰ পৰা পঞ্জীয়ন আৰম্ভ হ'ব আপোনালোকে পঞ্জীয়ন কৰিব পাৰিব আৰু আপোনালোকক 2 লাখ 3 লাখ আৰু 5 লাখ টকা প্ৰদান কৰা এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো ৰাজ্যৰ 1 লাখ যুৱক যুৱতীৰ বাবে আটাইতকৈ ডাঙৰ খবৰ আহিছে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে 1 লাখ যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ 1 লাখ যুৱক যুৱতীক দিয়া হ'ব 2 লাখকৈ টকা কেৱল 2 লাখ টকাই নহয় 3 লাখ আৰু 5 লাখ পৰ্যন্ত টকা দিয়া হ'ব কেবিনেটে ইয়াত অনুমোদন জনাইছে 1 লাখ যুৱক যুৱতীয়ে ব্যৱসায় বাণিজ্য কৰিবলৈ 2 লাখ 3 লাখ আৰু 5 লাখ টকা পাব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম নামেৰে এই আঁচনিৰ নামাকৰণ কৰা হৈছে প্ৰথম বছৰত 1 লাখ যুৱক যুৱতীক 2 লাখ 3 লাখ আৰু 5 লাখকৈ টকা দিয়া হ'ব সেপ্টেম্বৰৰ 23 তাৰিখৰ পৰা আৰম্ভ হ'ব পঞ্জীয়ন 50% চৰকাৰৰ সাহায্য আৰু 50% বেংক ঋণ সেপ্টেম্বৰৰ 23 তাৰিখৰ পৰা পঞ্জীয়ন আৰম্ভ কৰিব যিসকলে বাতৰি চাই আছে ব্যৱসায় বাণিজ্য কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তৰ আটাইতকৈ ভাল খবৰ আপোনালোকৰ বন্ধু পৰিয়াল যিসকল আছে যিসকলে ব্যৱসায়ৰ লগত জড়িত হৈ আছে আত্মনিৰ্ভৰভাৱে চিন্তা কৰিছে তেওঁলোকক এই বাতৰিটো জনাই দিয়ক কেবিনেটে এই মুহূৰ্তত এই সিদ্ধান্ত লৈছে বন্ধুবৰ্গৰ লগত বাতৰিটো শ্বেয়াৰ কৰক শিক্ষাগত অৰ্হতা আৰু দক্ষতা অনুসৰি যুৱক যুৱতীসকলক কেইবাটাও ভাগত বিভক্ত কৰা হ'ব 50% সুদবিহীনভাৱে ঋণ পাব আৰু 50% বেংকে দিব 50% চৰকাৰে দিব আৰু 5 বছৰলৈ এই ঋণৰ কোনো ধৰণৰ সুদ দিব নালাগে আন এটা বৃহৎ ঘোষণা এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে কৰিছে ৰাজ্যৰ 1 লাখ যুৱক যুৱতীৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে 1 লাখ যুৱক যুৱতীক 2 লাখ টকা দিব সেপ্টেম্বৰৰ 23 তাৰিখৰ পৰা আৰু মাত্ৰ 11 দিনৰ পিছতে পঞ্জীয়ন আৰম্ভ হ'ব আৰু আজি কেবিনেটত ইয়াক লৈ অনুমোদন দিয়া হৈছে এটা বৃহৎ খবৰ আমি আপোনালোকক জনাইছো কেবিনেটে অনুমোদন দিছে আঁচনিখনৰ নাম দিয়া হৈছে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম এই আঁচনিৰ অধীনত ব্যৱসায় বাণিজ্য কৰিবলৈ বৃহৎ ধনৰাশি দিয়া হ'ব প্ৰথম বছৰত 1 লাখ যুৱক যুৱতীক 2 লাখ 3 লাখ আৰু 5 লাখকৈ টকা দিয়া হ'ব 50% গ্ৰান্ট চৰকাৰে দিব 50% ঋণ বেংকে দিব আৰু এই 50% সুদবিহীন ঋণ হ'ব সেপ্টেম্বৰৰ 23 তাৰিখৰ পৰা পঞ্জীয়ন কৰক 23 সেপ্টেম্বৰত পঞ্জীয়ন আৰম্ভ হ'ব আপোনালোকে যদি পঞ্জীয়ন নকৰে এই টকা নাপাব ব্যৱসায় বাণিজ্য কৰিবলৈ এই বৃহৎ ধনৰাশি দিব যাতে সকলো আত্মনিৰ্ভৰ হ'ব পাৰে যুৱক যুৱতীসকলৰ বাবে ডাঙৰ খবৰ যিসকলে চৰকাৰী চাকৰি পোৱা নাই ব্যৱসায় বাণিজ্য কৰি আছে আত্মনিৰ্ভৰ হ'বলৈ প্ৰথমতে 1 লাখ পিছৰ বছৰত 1 লাখ অৰ্থাৎ 2 লাখ যুৱক যুৱতীক সামৰি লোৱা হ'ব শিক্ষাগত অৰ্হতা আপোনালোকৰ কোৱালিফিকেশ্যন আৰু দক্ষতা অনুসৰি এই 2 লাখ 3 লাখ আৰু 5 লাখ টকা পাব 50% চৰকাৰে দিব 50% বেংকে দিব 5 বছৰলৈ বেংকৰ ঋণত কোনো ধৰণৰ সুদ নাথাকে এখন অভিলাষী আঁচনি আনিছে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম নামেৰে কেবিনেটে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে 23 সেপ্টেম্বৰৰ পৰা মাত্ৰ 11 দিনৰ পিছতে পঞ্জীয়ন আৰম্ভ হ'ব বন্ধুসকলৰ লগত যিসকলে ব্যৱসায় বাণিজ্য কৰিছে আত্মনিৰ্ভৰৰ কথা চিন্তা কৰি আছে তেওঁলোকক জনাই দিয়ক যে তেওঁলোকে 2 লাখ 3 লাখ আৰু 5 লাখ টকা পাব সৰু এমাউন্ট নহয় 2 লাখ 3 লাখ আৰু 5 লাখ টকা যদি ভালকৈ আপোনালোকে এই টকা ব্যৱহাৰ কৰে নিজৰ কিবা এটা ব্যৱসায় বাণিজ্য কৰিবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম এই আঁচনিৰ নাম দিয়া হৈছে 1 লাখ যুৱক যুৱতীক প্ৰথম বছৰত দ্বিতীয় বছৰত আকৌ 1 লাখ যুৱক যুৱতীক আঁচনি দিয়া হ'ব 50% চৰকাৰী গ্ৰান্ট চৰকাৰৰ সাহায্য 50% বেংকে দিব আৰু এই ঋণত এটকাও আপুনি সুদ দিব নালাগে 5 বছৰলৈ ডেটটো মনত ৰাখি লওক সেভ কৰি লওক 23 সেপ্টেম্বৰৰ পৰা পঞ্জীয়ন আৰম্ভ হ'ব গাইডলাইন খুলি দিয়া হ'ব আজি নিশা ৰাজ্যবাসীৰ বাবে এটা বৃহৎ ঘোষণা কৰিছে এটা ডাঙৰ খবৰ আনিছে কেবিনেটৰ তৰফৰ পৰা আপোনাৰ পৰিয়ালত যদি কোনোবাই ব্যৱসায় কৰিছে বা আপুনি যদি নিজে ব্যৱসায় কৰি আছে আপোনালোকৰ বন্ধুবৰ্গ ব্যৱসায় কৰি আছে টকাৰ প্ৰয়োজন হৈছে এই টকা চৰকাৰে প্ৰদান কৰিব আৰু এই মুহূৰ্তত বৃহৎ ঘোষণা কৰিছে আপুনি যদি শিক্ষিত হয় আপোনাৰ যদি স্কিল আছে ব্যৱসায়ত যদি ভৱিষ্যত গঢ়িম বুলি ভাবিছে 1 লাখ যুৱক যুৱতীক 2 লাখ 3 লাখ আৰু 5 লাখ টকাকৈ দিব 50% চৰকাৰে দিব 50% বেংকে দিব 5 বছৰলৈ বেংকে দিয়া টকাত আপুনি ঋণ দিব নালাগে আৰু 1 লাখ যুৱক যুৱতীৰ বাবে এই ডাঙৰ খবৰ লৈ আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
যিসকলে এই মুহূৰ্তত টাইম এটাৰ লগত সংযোগ স্থাপন কৰিছে আমি তেওঁলোকৰ বাবে জনাই আছো এটা ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে এটা বিগ ব্ৰেকিং নিউজ কেবিনেটে অনুমোদন জনাইছে আজি কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আৰু তাতে ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ আনিছে যিসকলে চৰকাৰী চাকৰি পোৱা নাই ব্যৱসায় বাণিজ্য কৰি আত্মনিৰ্ভৰ হ'ব বিচাৰিছে এন্টাৰপ্ৰিনাৰ হ'ব বিচাৰিছে ব্যৱসায় কৰিব বিচাৰিছে তেওঁলোকক প্ৰথম বছৰতে এনেকুৱা 1 লাখ যুৱক যুৱতীক 2 লাখ 3 লাখ আৰু 5 লাখ টকা প্ৰদান কৰা হ'ব যদি কোনোবাই এই বাতৰি চাইছে জনাই দিয়ক 23 সেপ্টেম্বৰৰ পৰা পঞ্জীয়ন আৰম্ভ হ'ব 50% চৰকাৰে দিব 50% বেংকে দিব 5 বছৰলৈ কোনো ধৰণৰ সুদ দিব নালাগে 23 তাৰিখৰ পৰা ৰেজিষ্ট্ৰেচন আৰম্ভ হ'ব ব্যৱসায় বাণিজ্য কৰিবলৈ এই টকা দিয়া হ'ব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম এই আঁচনিৰ নাম দিয়া হৈছে আৰু ইয়াৰ পাছত প্ৰথম বছৰত 1 লাখ তাৰ পিছৰ বছৰত পুনৰবাৰ 1 লাখ যুৱক যুৱতীক এই টকা দিয়া হ'ব এই বৃহৎ অভিলাষী আঁচনিৰ কথা প্ৰকাশ কৰিছে শিক্ষাগত অৰ্হতা আৰু দক্ষতাৰ ভিত্তিত কেইবাটাও ভাগত যুৱক যুৱতীসকলক বিভক্ত কৰি এই বৃহৎ সিদ্ধান্ত লোৱা হৈছে আমাৰ লগত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য আছে সেই মন্তব্য এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই ল'ব বিচাৰিছো তাৰ পাছত আৰু অধিক তথ্য দিম যে কিদৰে এই টকা লাভ কৰিব মন্তব্য শুনক আমাৰ বাজেটত এটা ঘোষণা আছিল যে আমি অসম চৰকাৰে আমাৰ 1 লাখ লোকক চাকৰি দিয়াৰ লগে লগে 2 লাখ লোকক আত্মসংস্থাপনৰ যি লক্ষ্য সেই লক্ষ্যৰে আমি কাম কৰাৰ কথা বাজেটতে ঘোষণা কৰা হৈছিল যে 1 লাখ যুৱক যুৱতীক আমি 2 লাখ টকাকৈ দিম বুলি সেই সময়ত কোৱা হৈছিল তাক কিছু আৰু উন্নত কৰি এই কামটোত আজি অসম কেবিনেটে অনুমোদন জনাইছে যক আমি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম নামেৰে জনা যাব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ জৰিয়তে প্ৰথম বছৰত আমি 1 লাখ যুৱক যুৱতীক 2 লাখ 3 লাখ আৰু 5 লাখ টকাকৈ বেংক গ্ৰেণ্ট 50% গ্ৰেণ্ট আৰু 50% ইন্টাৰেষ্ট ফ্ৰী বেংক লোনৰ চিষ্টেমেৰে দিয়াৰ সিদ্ধান্ত আজি কেবিনেটে লয় আৰু ইয়াৰ কামসমূহ আৰম্ভ হ'ব এই মাহৰ 23 তাৰিখৰ পৰা ইয়াৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ'ব তাৰ পিছত এপ্লিকেশন আৰম্ভ হ'ব এই ধৰণৰ এটা চিন্তা কৰা হৈছে গতিকে 23 তাৰিখে যেতিয়া ৰেজিষ্ট্ৰেচন আৰম্ভ হ'ব বা ৰেজিষ্ট্ৰেচন ওপেন কৰি দিয়া হ'ব 23 সেপ্টেম্বৰৰ পৰা সিদিনাখনে ইয়াৰ গোটেই গাইডলাইন বা কি ধৰণে হ'ব এই কথাটো আপোনালোকক জনোৱা হ'ব এতিয়া এইটোৱে সিদ্ধান্ত লোৱা হৈছে যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম নামেৰে আমি এই আত্মসংস্থাপনৰ এই ব্যৱস্থাটো আৰম্ভ কৰিম য'ত স্বনিয়োজন বা আত্মনিৰ্ভৰশীলতা বা নিজৰ আত্মসংস্থাপনৰ কাৰণে 1 লাখ যুৱক যুৱতীক প্ৰথম বছৰতে আমি বিভিন্ন অৰ্থ সাহায্যৰে সুবিধা দিয়া হ'ব আৰু পিছলৈকে আৰু 1 লাখ যুৱক যুৱতীক দিয়া হ'ব আৰু ইয়াত বিভিন্ন ক্যাটেগৰী তেওঁলোকৰ এডুকেশ্যন মানে কোৱালিফিকেশ্যন অনুযায়ী আৰু তেওঁলোকৰ দক্ষতা অনুযায়ী বিভিন্ন পৰ্যায়ত তেওঁলোকক দিয়া হ'ব এমাউণ্টটো ঠিক কৰা হ'ব 2 লাখ 3 লাখ আৰু 5 লাখ আৰু তাৰ 50% সম্পূৰ্ণ গ্ৰেণ্ট হ'ব আৰু 50% ইন্টাৰেষ্ট ফ্ৰী লোন হ'ব যেটো ইন্টাৰেষ্টটো প্ৰথম 5 বছৰ মনিটৰিং পিৰিয়ড এটা থাকিব যেটো পিৰিয়ডত তেওঁলোকে দিব নালাগে আৰু তাৰ 5 বছৰৰ পিছৰ একেবাৰে ন্যূনতম ইন্টাৰেষ্ট ফ্ৰী হিচাপে বাকি 1 লাখ বা 50% তেওঁলোকে ঘূৰাব লাগিব এই ধৰণে আজি আমাৰ আত্মনিৰ্ভৰ অসম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ কথা কেবিনেটে সিদ্ধান্ত লয় আৰু ইয়াৰ সম্পূৰ্ণ গাইডলাইন কি ধৰণে হ'ব কি ধৰণে গোটেই ব্যৱস্থাটো হ'ব এই কথাটো যিদিনাখনে আমাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ'ব আৰু মোটামুটি আনুমানিক তাৰিখ এই মাহৰ সেপ্টেম্বৰ মাহৰ 23 তাৰিখৰ পৰা ৰেজিষ্ট্ৰেচন আৰম্ভ হ'ব বুলি এটা আনুমানিক তাৰিখ ঠিক কৰা হৈছে আৰু তাৰ পিছত সেই ধৰণে সেই সময়তে আপোনালোকৰ জৰিয়তে বিশদভাৱে আমি তাক জনাম